তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিনৰ পাছত আজি ওলাই আহিলোঁ ভিডিঅ' বনাবলৈ। আৰু আজি হৈছে জানুৱাৰী মাহৰ 4 তাৰিখ আৰু আজি মোৰ প্ৰথমটো ভিডিঅ' হ'বলৈ গৈ আছে। চ' এইখনে হৈছে মোৰ স্কুটিখন, যাৰ নাম দিছোঁ মই ৰংগিলি। তো আপোনালোকে মটৰ ব্লগিঙত চাই থাকক। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? খবৰ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি বহুত দিনৰ পাছত মটৰ ব্লগিং ছেটআপত আহিলোঁ আৰু 2025 মোৰ আজি প্ৰথমটো ভিডিঅ' হ'বলৈ গৈ আছে। তো আপোনালোকে জানে যে মই গাঁৱৰ পৰা বিলং কৰোঁ, তো সেইকাৰণে সদায় ওলাইকৈ আহিব নোৱাৰোঁ। জানে আপোনালোকে যে মই খেতি পথাৰ কামত অলপ জড়িত হৈ আছোঁ, তো সেইকাৰণে ওলাইকৈ আহিব নোৱাৰোঁ। তো আজি অলপ টাইম লৈ ওলাই আহিলোঁ। হেল্ল', এই চাৰিআলি পাওঁ আৰু তো লগৰজনে ফোন কৰিলে। এতিয়া লগৰজনে মানুহবোৰ চালি ৰখি আছে আৰু সি জাগীত যাম বুলি কৈছে। যাওঁ, লগ কৰোঁ, কথা চথা পাতোঁ। দিয়া যা নহ'লে যা। তো লগৰজনক এতিয়া বাৰ বাৰ কৰি আহি গ'লোঁ মৰিগাঁও টাউনৰ ফালে আৰু সি যাই আছে জাগীত কিবা মেচিনৰ বস্তু ল'ম বুলি কৈছে। আৰু মই মৰিগাঁৱতে যাওঁ, যায় নে কি কৰিব পাৰোঁ চাওঁ। তো আহি মৰিগাঁও মেইন টাউন পালোঁহি আৰু আজি হৈছে শনিবাৰে মৰিগাঁও মেইন টাউনত বজাৰ লাগে। তো এনেই বজাৰ ফালৰ পৰা এপাক ঘূৰি আহোঁ। তো এয়া হৈছে শনিবাৰ মৰিগাঁও মেইন টাউনৰ বজাৰ। চাওঁ দিয়কচোন, এই ব্লেকটোকে চাওঁ। টুপিটো আপোনাৰ হেৰি কৰি দিব নোৱাৰি নেকি? ফিক্সে নেকি? খোলা চিষ্টেমটো আহে, খোলা চিষ্টেমটো দিয়া নাই। টাউনকে যাম বাৰু। যদি এইটো লোৱা মই কিবা এটা কমাই ৰাখি দিম বাৰু, বহুত বেছি নকমে, কিবা এটা কমাই ৰাখি দিম। ফিক্সটো চাই দিম নে তাৰপৰা মই একো কমাব নোৱাৰোঁ, সেনেকৈ চাই দিম নেকি? চাওকচোন, মানে হ'লে ল'ব আৰু নহ'লে মই নোৱাৰিম আৰু। হ'ব। 2600 নহয়, একো লাভেই ৰাখা নাই। 2600 দিলে ধৰক মই কিবা এটা পালোঁ হয়, জেগাটো লাষ্ট দিনৰ কাৰণে এইটো কৰি দিছোঁ। পেক কৰি দিয়ক, 2500 টকা ফাইনেল আৰু। চবৰ চখ বেলেগ বেলেগ। তুমি এতিয়া তোমাৰ এটা বাইকৰ প্ৰতি চখ কৰিছা, মই তোমাৰ বাইকৰ প্ৰতি চখ কৰিছোঁ মানে কেনেকৈ ক'ব, তুমি হেলমেটটো ধুনীয়াকৈ লগাই তুমি গম পাইছোঁ যে তুমি বাইক চলাই ভাল পোৱা। ময়ো বাইক চলাই ভাল পাওঁ, সেইদিনা একাপ চাহৰ কাৰণে ক'ত গৈছোঁ গম পাইছেনে? এফেলে হয়, ধনটো হয়, মেলি হয়, কিতাপ পৰা চাহ একাপ খাই। ঠিক আছে দিয়ক, যাওঁ। ঠিক আছে বাৰু, থেংক ইউ। তো দেখিলে আপোনালোকে পৰিধান 2.0 পৰা মই জেকেটটো ল'লোঁ, 2500 টকা পৰিলে। আৰু জেকেটৰ কোৱালিটি কি ক'ম, মাক কচম বহুত ধুনীয়া লাগিছে কৈছোঁ মোক। আৰু মই আপোনালোকক পিন্ধি দেখাম বাৰু কেতিয়াবা, তো কেনেকুৱা লাগে আপোনালোকে জনাব মোক।
তো আপোনালোকে দেখিলে বহুত দিনৰ পাছত ওলাই আহিলোঁ মৰিগাঁও টাউনৰ ফালে আৰু এটা জেকেট শ্বপিং কৰিলোঁ 2500 টকা মাইনাছ ক'ভিডৰ পৰা। তো একো নাই বাৰু, প্ৰয়োজনৰ কাৰণে লৈছোঁ বস্তুটো, কাৰণ মাইনাছ ডিগ্ৰীত যাম যিহেতুকে, তো নহ'লেতো উপায় নাই ন। আজি নহ'লে কালিতো ল'ব লগা হ'লে হয়, তো সেইকাৰণে ভাবিলোঁ আজি ভাল এটা পালোঁ জেকেট, তো লৈ ল'লোঁ সেইটো কাৰণে। পইচাটো মেটাৰ নকৰে, নিজৰ বডিটো মুঠতে ছেফ থাকিব লাগে।